হালেলুয়া। প্ৰিয়সকল, আপোনালোক সকলোলৈকে ঈশ্বৰ পিতৃৰ পৰা অনুগ্ৰহ আৰু শান্তি হওক। প্ৰিয়সকল, আজি মই এই যি টাটু সম্বন্ধীয় ভিডিঅ'টো বনাইছোঁ, এই ভিডিঅ'টো যেন আপোনালোকে শেষলৈকে চাই, এই মোৰ অনুৰোধ। প্ৰিয়সকল, আপোনালোকে যদি আপোনালোকৰ শৰীৰত টাটু খোদিত কৰিবলৈ ইচ্ছা কৰিছে, তেন্তে সেই কাৰ্যৰ পৰা বিৰত থাকক। কাৰণ ঈশ্বৰ জীহুৱাই পবিত্ৰ বাইবেলত লেবীয়া পুস্তক 19 অধ্যায় 28 পদত কৈছে, আৰু মৰা লোকৰ নিমিত্তে তোমালোকে নিজ গা কাটকোট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা, মই জীহুৱা। প্ৰিয়সকল, আপোনালোকে দেখিছে ঈশ্বৰ জীহুৱাই স্পষ্টৰূপে কৈছে, তোমালোকে গাত কাটি বা বিন্ধি দাগ নলগাবা, মই জীহুৱা। প্ৰিয়সকল, শৰীৰত টাটু খোদিত কৰিবলৈ এনে কাৰ্যত পাৰ্গত কোনো ব্যক্তিৰ ওচৰলৈ গ'লে তেওঁলোকে বেজী আৰু চিয়াঁহীৰ দৰে কোনো ৰঙেৰে শৰীৰত যি ঠাইত টাটু খোদিত কৰিবলৈ দিয়া হয়, সেই ঠাইত শ শ বাৰ বিন্ধে আৰু শৰীৰত সেই চিয়াঁহীৰ দৰে দ্ৰব্য সুমুৱাই দিয়ে, তাতে সেই স্থানত দাগী হয়। টাটু খোদিত কৰাৰ পাছত সেই মানুহজনে নিজৰ টাটু চিহ্নক লৈ হয়তো আনন্দ কৰে, কিন্তু সেই কাৰ্যত ঈশ্বৰ জীহুৱাই সন্তোষ নাপায়। আমি যে ঈশ্বৰৰ মন্দিৰ, তাক আমি মনত ৰাখি ঈশ্বৰৰ উদ্দেশ্যেহে আমাৰ শৰীৰ, মন আৰু প্ৰাণক উৎসৰ্গ কৰিব লাগে। আৰু প্ৰিয়সকল, ঈশ্বৰে আকৌ কৈছে ৰোমীয়া 13 অধ্যায় 14 পদ, কিন্তু তোমালোকে প্ৰভু যীশুখ্ৰীষ্টক পিন্ধা আৰু অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা। প্ৰিয়সকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোক সকলোৰে লগত অনুগ্ৰহ আৰু শান্তি হওক। আমেন। হালেলুয়া।